আজি বহুদিনৰ মূৰত মোৰ আন এটি ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আচলতে আমি ফুৰিবলৈ গৈ আছোঁ হাজোৰ এখনি সুন্দৰ ঠাইলৈ, য'ত আমি ছানছেট চাম, লগতে সুন্দৰ সুন্দৰ প্ৰাকৃতিক দৃশ্যবোৰ চাম। আৰু সেইখনেই হৈছে গৰুৰাচল পাহাৰ। আৰু গৰুৰাচল পাহাৰত অৱস্থিত পুৱামক্কা দৰগাহলৈকে যাম। ব'লকচোন আমি আগবাঢ়োঁ। আপোনালোকে ভিডিঅ'টো মাজতে এৰি নাযাব, কাৰণ ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্যবোৰ দেখি আপোনালোকে নিশ্চয় মন প্ৰাণ ভৰি যাব। ব'লক আগবাঢ়োঁ। এতিয়া সোমাইছোঁ আমি পুৱামক্কা দৰগাহলৈকে। সি অৱশ্যে আহোঁতে 6টা বাজিলে, নেজানো হয়তো ভিতৰত এন্ধাৰ হৈ যাব নেকি। তথাপিও আশা কৰিছোঁ সুন্দৰ সুন্দৰ কিছুমান দৃশ্য আপোনালোকক দেখুৱাব পাৰিম। আৰু এইখনে হৈছে গৰুৰাচল পাহাৰ। আৰু এইখন ঠাইতে মোৰ জন্ম, যদিও মই মাত্ৰ 3বাৰহে এই পাহাৰখনত উঠিছোঁ, আৰু সেয়াও মোৰ বিবাহৰ পিছত। সৰুকালী অৱস্থাত ইয়ালৈ অহাই নাছিলোঁ, কাৰণ এতিয়া বাট পথ আৰু সুন্দৰ। ইয়াতে CRPF আৰু BSFৰ সকলোখিনি প্ৰশিক্ষণ হয়। এই সকলোবোৰ ইয়াতে ইভিনিং ৱাক, মৰ্ণিং ৱাক কৰিবলৈকেও আহে মানুহবোৰ। আৰু সমতলৰ পৰা বহুতখিনি ওখত অৱস্থিত। ধুনীয়া লাগিছে নেকি? এই ইয়াতে ৰখাব পাৰিছে, ইয়াতে আছে, ইয়াতে ফটো ছেশ্যন হৈ আছে। আগৰ পৰা ইয়াতে অকণমান ৰখিবনে ইয়াতে? আমি সকলোৱে ইয়াতে নামিলোঁ, কাৰণ ইয়াতে অকণমান খোজকাঢ়ি বহুত বেছি ভাল লাগিব। আৰু আমি অকণমান খোজকাঢ়ি অকণমান ফুৰি লওঁ। সকলোৱে দেখিছে আমাৰ লগত যথেষ্টখিনি মোৰ ভণ্টি আহিছে, ভণ্টিৰ ছোৱালী আহিছে, আৰু ভণ্টিৰ ল'ৰা ছোৱালী আমি ঢেৰ ইয়াতে। আৰু আমি অকণমান সোনকালে আহিলে আৰু বেছি ভাল হ'ব। ব'লক আমি অকণমান আগলৈকে ফুৰিবলৈ যাওঁ। আহা। আৰু সঁচাকৈ সেউজীয়া দেখিলে নহয়, একে মন প্ৰাণ ভৰি যায়। মানে সেউজীয়াখিনিৰ লগত মন প্ৰাণ মানে আজিকালি বাচ্ছাৰ আগত কথাই ক'ব নোৱাৰে। মানে খোজকাঢ়ো ইয়াতে। আৰু আৰু ইমান সুন্দৰ ঠাই নহয়, গুৱাহাটীৰ পৰা একদম নিচেই ওচৰত হাজোত 5খন তীৰ্থস্থান আছে। আৰু ইয়াতে সঁচাকৈ সেই তীৰ্থস্থানৰ কাৰণে হাজো তীৰ্থভূমি বুলি কোৱা হয়, পুণ্য তীৰ্থভূমি। আপোনালোকে আহিব যিসকলে অহা নাই, আৰু আহিব, আহি ইয়াতে এদিন পূৰা দিনটো আপোনালোকে এনজয় কৰি যাব পাৰে। এন্ধাৰ হৈ গৈছে, সোনকালে আহা। তো তেওঁলোকে মানে তাতে লাগিয়ে ধৰিলেচোন, ফটো ছেশ্যনত লাগি গ'ল। ইয়াতে মই ঠিক সময়তে ওলাইছোঁ আহিবলৈ, তোমালোকে দেৰি কৰিছা। আৰু এতিয়া প্ৰায় এন্ধাৰে হৈ আহিলে। আৰু ইয়াত পাহাৰ যিহেতু গোটেই গছ গছনি ভৰ্তিটো, এন্ধাৰটো এইখিনিতে সোনকালে হয়। ভণ্টিয়ে পোজ দিয়াত ব্যস্ত। তাই কৈছে আজি ফটো উঠিমে বোলে। আৰু ইয়াৰ ভনী জোৱাই ফটো উঠাই আছে সুন্দৰকৈ। আৰু বাবু মাইনা, তোমালোকে কি কৰিছা? মাইনা বাবু তোমালোকে উঠা আকৌ ফটো। আৰু বুমনে চাইড হৈ গ'ল, বুমনৰ খালি লাজ কি আপোনালোকক এটি সুন্দৰ বস্তু দেখুৱাই আছোঁ। গৰুৰাচল পাহাৰৰ পৰা আমাৰ শৰাইঘাটৰ দৃশ্য, শৰাইঘাট দলং। জুম কৰিছোঁ অকণমান কেমেৰাটো। সৌৱা দীঘলকৈ শাৰী লাইটিং যে দেখিছে, সেইখন হৈছে শৰাইঘাট দলং।
অকণমান অকণমান ব্ৰহ্মপুত্ৰৰ পানীও যেন ইয়াৰ পৰা ৰূপালী ৰূপালী ৰঙত দেখা গৈছে। ইমানেই সুন্দৰ, মোৰ যে সেইখিনি ঠাইৰ পৰা আহিব মন যোৱা নাছিলে। আৰু এয়া আমি আগবাঢ়িছোঁ। অকণমান দূৰত আপোনালোকক আৰু এটি সুন্দৰ বস্তু দেখুৱাম। ইয়াৰ পৰা আপোনালোকক সূৰ্যাস্তৰ দৃশ্য দেখুৱাম। আমি কেতিয়াবা বহুত দূৰলৈ যাবলৈ হাবিয়াস কৰি থাকোঁ আৰু যাবলৈ নেপালে মনটো বেয়া লাগে। আমাৰ ওচৰতে ইমান সুন্দৰ ঠাই আছে য'ত আমি মাজে সময়ে গৈ উপভোগ কৰিব পাৰোঁ। ইমানেই সুন্দৰ প্ৰাকৃতিক দৃশ্য আৰু দূৰণিৰ পৰা দেখা বস্তু সদায় সুন্দৰ। শৰাইঘাটৰ সেই দলংখনৰ দৃশ্য দেখি ময়ে ক'ব নোৱাৰা হৈ গ'লোঁ। বলকচোন অকণমান আগলৈ গৈ সূৰ্যাস্তৰ দৃশ্যবোৰ চাওক। গছৰ ফাকে ফাকে সেয়া বেলি ডুবাৰ সময়খিনি ইমানেই সুন্দৰ মনোমোহা। প্ৰাকৃতিক পৰিৱেশৰ মাজেৰে আহি আহি পালোহি পুৱামক্কা দৰগাহ। ভিতৰত এতিয়াতো যোৱা হেৰি নেকি? যাব পাৰিব, এনে বন্ধ কৰি থৈ দিয়ে, কুকুৰ চুকুৰ সোমাব। অঁ, এতিয়া খোলা যাব পাৰে। যাব পাৰিব বোলে। নাম কিছুমান বস্তু তাৰমানে এখেতসকল আহিছিল ইয়ামানৰ ইয়ামেন আৰৱ কাণ্ট্ৰি। তেখেতসকল প্ৰথম 70জন আহিছিল। যেতিয়া আহে তেতিয়া আমাৰ অসমত ইছলাম ধৰ্মৰ মানুহ তেনেকুৱাকৈ নাছিল। তেখেতসকলে অহাৰ সময়ত গভীৰ জংঘল আৰু জীৱ জন্তু আছিল। তেখেতসকলে একো বস্তুকে ভয় কৰা নাছিল। একমাত্ৰ চিন্তা কৰিছে যে ভগৱান বা আল্লাহক কেনেকৈ পাম। ইয়াত আহি তেখেতসকলে ইছলাম ধৰ্ম প্ৰচাৰ কৰিছে। তেতিয়া অসমৰ মছজিদ নাই, এইটো অসমৰ প্ৰথম মছজিদ। প্ৰথম মছজিদ এইটো বনালে। তাত লিখা হৈছে উৰ্দু, ফাৰ্চী, আৰবীত যে কিয়ামত পৰ্যন্ত যেতিয়ালৈকে পৃথিৱীখন থাকিব তেতিয়ালৈকে মানুহ আহিয়ে থাকিব। যোনে যি মনৰ এটা ভাৱ লৈ আহিব বা মনৰ এটা আশা লৈ আহিব, পবিত্ৰ হৃদয় এখেতৰ সহায় লৈ ওপৰৱালাৰ ওচৰত চাব লাগিব। আমি মানে এনেকৈ আহিলে এতিয়া সেৱা কৰাৰ নিচিনাহে আহে আৰু আমি যেনেকৈ কৰোঁ ন। আপোনালোকৰ মতে আপোনালোকে কৰিব, আমাৰ মতে আমি কৰি দিম। ঠিক আছে। মানুহ